ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰূপজ্যোতিষ ব্লগ। তো আজি আমি আহিছোঁ এটা বিশেষ জেগাত, কতৰা ৰাজহুৱা সভা। আৰু আমি প্ৰত্যেক বছৰে ইয়াতে চাকি জ্বলাব আহোঁ। বহুত ধুনীয়া এটা পৰিৱেশ, গোটেই ৰাতি বহি আপুনি চাকি জ্বলাব লাগে ইয়াতে। গোটেই ৰাতি আমি বহি চাকি জ্বলাওঁ আৰু কি হয় পৰিৱেশবিলাক দেখাম একেলগে। হাজাৰ হাজাৰ চাকি জ্বলাই ইয়াতে, বহুত দূৰৰ পৰা মানুহ আহে। তো আজি আপোনালোকক এটা মানে আনএক্সপ্ল'ৰ্ড ভিডিঅ' এটা মই দিবলৈ ওলাইছোঁ। এইটো জেগাত এইটোৰ বিষয়ে মই ভিডিঅ' এনেকৈ দেখা নাই মানে ইউটিউবত। তো আজি বলকচোন ভিডিঅ'টো চাওঁ। এটা বহুত ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই আছোঁ। তো গাইছ, এয়া কতৰা ৰাজহুৱা সভাৰ মেইন তৰণ এইখন। এইপিনে সভাখন আছে। চাকি এতিয়া জ্বলোৱা নাই, মানুহবিলাকে লাহে লাহে জ্বলাব আৰম্ভ কৰিছে। গোটেই ৰাতি যিহেতু চাকি জ্বলাই ৰাখে, তো অলপ দেৰিকৈ জ্বলায়। এতিয়া বাজিল প্ৰায় আপোনাৰ 8:31, 8:30 বাজিল। তো প্ৰায় 9:30, 10টা মানৰ পৰা চব চাকি জ্বলি উঠে আৰু বহুত ধুনীয়া লাগে। একেলগে হাজাৰ হাজাৰ চাকি জ্বলাই, চব মানুহে চাকিৰ কাষত বহি ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। কি ধুনীয়াকৈ কল চল কাটি একদম গছা চচা ৰেডি কৰি থৈ দিয়ে, পিছত চাকি জ্বলাই। আমিও আহি কল চল কাটিলোঁ, সেইবিলাকে দেখুওৱা নহ'ল। কল কাটি গছা বনালোঁ। তো এতিয়া যাই আপোনালোকক দেখাই আছোঁ। তো এইটো মেইন মন্দিৰ। তো লাহে লাহে সকলোৱে চাকি জ্বলোৱা আৰম্ভ কৰিছে। চাওক, একেলগে হাজাৰ হাজাৰ চাকি জ্বলিব ইয়াতে। তো কাৰ্যালয়, তো গাইছ আমাৰ গছা গাইছ এইডাল আমি আহি পুতিলোঁ। আপোনালোকক দেখুওৱা নহ'ল আৰু। এইবিলাক আমাৰ মানুহ, আমি দলে বলে আহিছোঁ। এনেদৰে চাওক কলবিলাক ইয়াতে এনেকৈ পুতে গছা ছিষ্টেমত। আৰু চাৰিওপিনে এনেকুৱা আছে, চব চাকি জ্বলাব। এতিয়া আমি নাৰা আনিব যাম। নাৰা আনি বহি ল'ম, বহি চাকি জ্বলাম আৰু। চাই থাকক ভিডিঅ'টো। তো ইয়াতে গাইছ প্ৰসাদ চসাদবিলাক যোনে আনি ইয়াতে ৰাখে। আৰু ইয়াতে নাৰা থোৱা আছে, নাৰা ইয়াৰ পৰা লৈ গ'লে হ'ল। চব প্ৰসাদবিলাক ৰাখি আছে। নাৰা যাক যিমান লাগে লৈ যালেই হ'ল। আমি এইটো ডাঙৰটো নিম, ডাঙৰটো। আমি বহুত মানুহ আছোঁ, ডাঙৰটো লৈ যাম। নাৰা চাৰা পাৰি ল'লোঁ, পূৰা একদম গাড়ী। নাৰা চাৰা পাৰি গাড়ী বনাই লৈছোঁ। এতিয়া চাকি থাকি এতিয়া জ্বলাম আৰু ইয়াতে চবে জ্বলাই আছে। আমি আৰম্ভণি দিলোঁ। এয়া আমাৰ দাদাই কৈছে কিবা, কি কৈছে দাদা? আৰম্ভণি দিলোঁ। আপোনাৰ অঁ, আমি এতিয়া জ্বলাওঁ। আপোনালোকক লগ পাই আছোঁ। তো গাইছ, এয়া চাকি জ্বলাই দিলোঁ। মোৰ 400 চাকি। তো গেছ, এয়া আমি চাকি জ্বলাই আহিলোঁ ফুলাৰি খাবা। তো ফুলাৰি খাই এনজয় কৰি আছোঁ। তো গাইছ, এইটো হৈছে বৰণ কৰা মানুহসকলৰ লাইন। মানে ইয়াতে বৰণ মানে হ'ল আপুনি নতুন চাকি যদি দিব আহে, তেতিয়া নতুনকৈ চাকি দিলে মানে বৰণ কৰি ল'ব লাগে প্ৰথমে। তো এইটো বৰণ কৰা লাইন। তো গাইছ, আমি চাকি তাকি জ্বলালোঁ। সকলোৰে চাকি তাকি জ্বলোৱা হ'ল বা কিছুমানে জ্বলাই আছে। এতিয়া এনেকৈ শ্ৰীকৃষ্ণৰ সোণৰ মূৰ্তি এটা আছে তাত। সেই মূৰ্তিটো মন্দিৰৰ পৰা উলিয়াই আনি এনেকৈ ৰাইজৰ মাজেৰে ঘূৰাই আৰু পুনৰ মন্দিৰত স্থাপন কৰে। তো এই দৃশ্যটো বহুত ভাল লাগে। ঢুলীয়াসকলে এনেকৈ ঢোল বজাই আদৰণি জনাই মূৰ্তিটোক বৰণ কৰি আনে আৰু মন্দিৰত স্থাপন কৰে।
তো গাইজ এতিয়া আমি বন নোহোৱাৰ উপায় বাছি লৈছোঁ কেৰাম খেলি আছোঁ আৰু মই ইভাগে চাকি জ্বলি আছে মই কেৰামে আৰম্ভ কৰিছোঁ চাকিৰ ঘৰত ইভাগেও কেৰাম আৰম্ভ কৰিছে ভাল টাইম পাছ আৰু এইটো এতিয়া প্ৰায় বাজিল 10টা 16 আমি আমাৰ এতিয়া আলহী ঘৰ আছে ভাত খাব যাওঁ তো এইখিনি সময় চাকি ঘৰত থাকিল এই ভাত চাত খাই আৰু বহি থাকিম আৰু ইয়াতে ধুইলা উঠি গ'ল ধুইলা এতিয়া ধুইলাই এনজয় কৰি মৰা ৰাতি তো গেছ এতিয়া ঢুলীয়াসকলে খেলা দেখা আছে এইটো এটা ৰছীৰ খেলা চাওক ৰছীডাল এনেকৈ গলত গাঁঠি লগাই লৈছে আৰু ছাইডত দুটা মানুহ আহিব মানুহ দুটাৰ পেটতো গাঁঠি লগাব আৰু দুটা মানুহ দুইফালে ৰছীডাল টানিব কিন্তু ৰছীডাল গাঁঠি নালাগে ৰছীডাল অট'মেটিক খুলি যাব মানে আচৰিত খেলা এইটো এটা তো এইবিলাক ঢুলীয়াসকলে দেখায় আৰু ৰাইজক আমোদ দিয়াৰ কাৰণে
আজিতে বিধান মাৰিব নাগে এতিয়া ৰাতি হৈছে 2:12 প্ৰায় মানুহগিলা গেল চাক চব কালি যিহেতু উৰুকা তো মানুহগিলা চব গেছি আৰু ৰাতিপুৱা বিজি হ'ব আমি আৰু গাইছ দূৰৰ পৰা আহিছোঁ তো আমি চাতিখিনি চেছ কৰি যাম হিয়াগিলা দি আছোঁ এতিয়া তেল যিহেতু বহুত আছে হিয়া বেছিকৈ দি আছোঁ তেলটো জল্দি চেছ হৈ যাওক চাকি ঠাণ্ডা হওঁতে গাইছ বহুত টাইম লাগে তাৰমানে বহুত সময় জ্বলি আছে না ঠাণ্ডা হোৱাৰ পিছত ৰাতিপুৱা হ'লে আৰু থোৱাত ভৰে লৈ গুচি যাম তো ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব এখন মানে বহুত পুৰণা সভা হয় বহুত পুৰণি সভা তো এই সভাখনৰ মই ভিডিঅ' আজিলৈকে ইউটিউবত পোৱা নাছিলোঁ তো মই এটা ভিডিঅ' বনাব চেষ্টা কৰিলোঁ যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব তো আৰু এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই